গাইছ নদীত ধাৰণি চাওক আপোনালোকক অলপ দেখুৱাই দিছোঁ এইফালে চাওক পুৰা এইগিলা পুৰা নদীৰ পানী চাওঁ মানুহ চাওক এইফালে কি চাই আছে ইয়াতে বেক কেমেৰা দি দেখুৱাই দিছোঁ এবাৰ গাইছ আজিৰ ভিডিঅ'টো মানে আৰম্ভ কৰিলোঁ এতিয়া ভাটিবেলা হৈ আছে চাওক চাৰিওপিনে পানীয়ে পানী পুৰা বানপানী বাৰিষাৰ ছিজন এইফালে পানীৰে ভৰপূৰ পুৰা পথাৰ আগতেও দেখুৱাইছোঁ যোৱাবাৰ তাৰমানে বাৰিষাৰ দিনত আপোনালোকক ভিডিঅ' বনাইছোঁ এইখিনি ঠাইৰ পৰাই আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ বাৰিষাৰ ভিডিঅ'টো গতিকে চাব পাৰে মই আমাৰ ফিচাৰী পাৰত আছোঁ এইটো পুখুৰী আমাৰ মই পাৰত আছোঁ আৰু পাৰৰ পৰা আপোনালোকক পথাৰখন দেখুৱাৰ কাৰণে আহিছোঁ মই ইয়ালৈকে গতিকে আজিৰ ভিডিঅ'টোত মানে আমি তাৰমানে অলপ ৰাইড কৰিম যে বাইক লৈ কিনে ঘূৰিম আমাৰ গাঁওখনৰ চাৰিওফালে যে কিমান পানী হ'ল আৰু নদী আছে নদীতো যাম নদীৰ দেখুৱাম আৰু কেনেধৰণৰ ধাৰণি হৈ আছে তাত গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আজিৰ ভিডিঅ'টো বানপানীৰ নামত এই ভিডিঅ'টো গতিকে অলপো মিছ নকৰিব কেনেধৰণৰ পৰিস্থিতি আমাৰ গাঁৱত চাই লওক এবাৰ আৰু নিশ্চয় ভাল লাগিব যদি আপোনালোকে মোৰ ইউটিউব চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো ফ্ৰেণ্ডছ ভিডিঅ'টো অলপো মিছ নকৰিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাড়ীৰে ঘূৰি কেনে বাইকেৰে ঘূৰিম বলক এতিয়া বাৰিষাৰ ছিজন চলি আছে সেইবাবে ভিডিঅ'টো অলপমান বনাইছোঁ মই যে বৰষুণৰ বতৰত বাৰিষাৰ ছিজনত যে সকলোৰে ভাল হয় সেইটো কোনে কৈছে তো কিছু মানুহৰ বহুত ক্ষতি হয় আৰু সেনেধৰণৰ ক্ষতি মানে বিশেষকৈ গাঁৱত থকা মানুহবোৰে বুজি পায় সেইবাবে ভিডিঅ'টো বনাইছোঁ কাৰণ যিহেতু আমিও গাঁৱলীয়া আৰু আমি বানপানীৰ ছিজনত বহুত কষ্ট ভোগোঁ আৰু কেনেধৰণৰ কষ্ট আপোনালোকক কৈ আছোঁ মোৰ পিছফালে আপোনালোকে দেখা পাইছে চাওক পুৰা বগা পৰি আছে পানীৰে এইটো ৰাস্তা হয় চাওক বেছি আৰু যদি এজাক বা দুজাক বৰষুণ আহে ভালদৰে তো নিশ্চয় আপোনালোকে গমে পাইছে কাষ পাইছে ৰাস্তাৰ বেছি টাইম নালাগে ৰাস্তাটোত উঠাওঁতে আৰু আপোনালোকে যদি ওখ ওখ অট্টালিকাত থাকে তেনেহ'লে এই গাঁৱলীয়া অঞ্চলৰ দুখবোৰ এই বাৰিষাৰ ছিজনত আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যিসকল মানুহ তাৰমানে গাঁৱত বাস কৰে তেওঁলোকে এই দুখটো বুজি পাব তো মই ক'ব বিচাৰোঁ যে এনেধৰণৰ পৰিস্থিতিত সকলোৰে কাৰণে ভাল নহয় দিন হাজিৰা কৰি খোৱা মানুহবিলাকৰ বহুত কষ্ট হয়
মই এতিয়া মানে আমাৰ গাঁৱৰ মানে পৰা অলপ দূৰতে আহিছোঁ, কাৰণ আপোনালোকক পানী কেনেকুৱা পানী হৈছে আমাৰ গাঁৱত সেইবোৰ দেখুৱাৰ কাৰণে। সেইবাবে ইয়াত টাৱাৰ তলত মই ভিডিঅ' বনাই আছোঁ। চাওক এইটো ৰাস্তা। আৰু কিনো ক'ম, বাৰিষাৰ ছিজনত গাঁৱলীয়া মানুহবোৰৰ বিশেষকৈ বহুত ক্ষতি হয়। আৰু এইফালে এই মানুহজন যে আহি আছে, তেওঁ জাল পাতি আছিল, ইয়াত জাল পাতিছে, পথাৰত মাছ ওলাইছে। আৰু মাছ ওলালেনো কি হ'ব, খোৱাৰ কাৰণে যদি ভাতকেইটা নাথাকে। গতিকে এইবাৰ অলপ খেতিটো আগতীয়া হৈছে, সেইবাবে কাটি শুকুৱাইছে মানুহবোৰে। এইবাৰ বেছি ক্ষতি হোৱা নাই ধানৰ। গাইজ, বহুত দুখ লগা কথাৰ মাজত এটা হাঁহি উঠা কথা কওঁ। ইমানখিনি বাৰিষা ছিজনত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় গাঁও অঞ্চলৰ লোকসকলে, সেইটোতো আপোনালোকক ক'লোৱে। গতিকে আৰু এটা হাঁহি উঠা কথা কওঁ। তো প্ৰথমতে আমি বাৰিষাৰ দিনত তাৰমানে খোৱাটোতো খাই থাকোঁ। কথা হ'ল যেতিয়া ওলাব লগা হয়, অৰ্থাৎ লেট্ৰিন যেতিয়া যাব লগা হয়, তেতিয়া কি হয় জানানা, বহুত পৰিস্থিতি হয়। কাৰণ লেট্ৰিন থাকে ক'ৰবাত, মানুহ থাকোঁ ক'ৰবাত, গতিকে যাৱাত বহুত অসুবিধা। আৰু যদি কিবা কাৰণত ওচৰতে লেট্ৰিন কৰি দিওঁ, ৰাতি যদি বৰষুণ আহে, পুৱা উঠি যদি চাওঁ আমি যে সেই লেট্ৰিনৰ মালখিনি মানে চোতালত পাই আছে।